Hello guys, welcome to my YouTube channel. পৰিয়েন ঋষিৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে জানুৱাৰী 1 তাৰিখ। সেইকাৰণে আমি আহিছো বৰদোৱা, ভাবিছো ইয়াতে আজি খানা খাম বুলি। তাকে সোমাই আহিছো। দেখিছে আজি কিমান মানুহ, গাড়ী থবলৈ জেগা নাই, যেনে তেনে পাৰ্কিঙত গাড়ীখন থৈ আমি গঙাপাৰ আকাশীগঙ্গাৰ ফালে মানে আহি আছো। তাকে প্ৰথমতে জেগাখিনি ঠিক কৰি লওঁগে, চাই লওঁগে আমি খানা খাবলৈ জেগা পাওঁ নে নাপাওঁ। তাৰপিছত জেগাখিনি ঠিক কৰি লওঁগে, ঠিক ঠাক কৰি পেলাই যাম মন্দিৰৰ ফালে, সেয়া কৰিম। তেনেহ'লে ব'লক একেলগে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰদোৱাখন চাওঁ। আৰু কিমান মানুহ দেখিছে, য'ত মানে খানা খাবলৈ ঘৰবিলাক বনাই থোৱা আছিল সেইফালে চালোঁ। সেইফালেতো কোনো জেগা খালিয়ে নাই, একদম পূৰা মানুহৰ ভিৰ মাৰি আছে। এতিয়া আমি গঙা পাৰৰ ফালে আহিছোঁ, এইফালেও একদম তামাম ভিৰ, কোনো জেগা নাই। এয়া দেখিছে কিমান মানুহ, মানে ৰাস্তাটোতো মানে মানুহে নধৰা হৈ আছে। এয়া দেখিছে চাৰিওফালে কেৱল মানুহ আৰু মানুহ, ইমানেই মানুহ হৈছে মানে মেলাতকৈও বেছি মানুহ হৈছে আজি। আৰু গঙাপাৰতে এয়া ফিল্ডৰ নিচিনা অকণ জেগা আছিলে, মানে পথাৰৰ নিচিনা। তাতে দেখিছে মানুহবোৰে তাতো খানা খাই আছে। আৰু এইপিনে চাৰিওফালে একদম মানুহেই মানুহ। আমিও ইয়াতে অকণমান জেগা বিচাৰি লৈছোঁ, ভাবিছোঁ এইকণতে বহি পেলাই খাওঁ। আৰু আমিও জেগা অকণ বিচাৰি বহি লৈছোঁ। মোৰ পৰা ট্ৰেন্সফাৰ হৈ তাইলৈ গুচি গ'ল। সেইবিলাক মুখে ক'ব ন। আমাৰ ইয়াত খানা যোগাৰ কৰি থকা হৈছে, ভাত বনালে। নাচ চলি আছে। এই অৱস্থাত আমি বহিলোঁ, আমাৰ ৰাণীও পূৰা ভিডিঅ' বনাই লাগি আছে। আৰু আমাৰ এইফালে হৈছে ভাতৰ যোগাৰ। মাংসটো ইয়াত খাবলৈ নোৱাৰিম বুলি ভাবিছিলোঁ, চবেই খোৱা দেখি এতিয়া আমি। আৰু কিমান মানুহ দেখিছে গাইজ, বহুত মানুহ খাই আছে। যিসকলক খাই হ'ল গৈ আছে, আকৌ বেলেগে সেইখিনি জেগাতে খাই আছে। মানে এনেকুৱা আৰু খোৱাখিনি গৈ আছে, সেইখিনি জেগা আকৌ বেলেগে লৈছে, আকৌ বেলেগে খাইছে, বেলেগে লৈছে। তেনেকৈ বহুতখিনি মানুহ আছে। আৰু এয়া এইফালে আমি অকণমান চাবলৈ আহিছোঁ, এনেই গঙাপাৰৰ ফালে ঘূৰোঁ বুলি আহিছোঁ। এয়া মই আগে গৈ আছোঁ আৰু ভাগিনটোক দি দিছোঁ মোবাইলটো, সি ৰেকৰ্ডিং কৰি আছে ধুনীয়াকৈ। এয়া দেখিছে বনোৱা মানুহে বনাই আছে, খাই আছে। আৰু এই ৰাস্তাটো যে ইমান সৰু ৰাস্তাটো দেখিছে, এই সৰু ৰাস্তাটোৰ এটা ছাইডত পূৰা মানুহে বহি খাই আছে আৰু বনাই আছে। মানে মানুহ অহা যোৱা কৰিবৰ কাৰণে অকণমান ৰাস্তা আছে, সেইকণত দিয়ে মানুহ অহা যোৱা কৰি আছে। দেখিছে ৰাস্তাতে বহি মানুহে খাই আছে। ইমানেই বেছি মানুহ হৈছে মানে বেলেগত জেগা নাই, কোনো ফিল্ডে জেগা নাইকিয়া হৈ গৈছে। ভাত বনাই খোৱা ঘৰকেইটাৰ কথাটো ক'বই নালাগে, সেইফালে যাবই নোৱাৰি এই মানুহৰ ভিৰত। আৰু এইটো ছাইডে দেখিছে এই ৰাস্তাটোতো ইমান মানুহ হৈছে যেন মানে জেগা নাইকিয়া হৈছে। ৰাস্তাতে মানুহে বনাই খাইছে। এয়া কিছুমানে বনাই আছে, কিছুমানে খাই আছে, আৰু কিছুমানে জেগাৰ অপেক্ষাত ৰৈয়ে আছে। এয়া দেখিছে এইফালে এইসকলে খায়ে আছে, বনাই কৈ হৈ গ'ল। এতিয়া আকৌ যিসকলে বনাবলৈ জেগা পোৱা নাই, তেওঁলোকে আহি পেলাই ইয়াতে জেগা ল'ব আৰু বনাব। আমিও তেনেকৈ এটা পাৰ্টি বনাই হৈ গৈছিলে, সেইখিনি জেগাতে আমি ল'লোঁ আৰু লৈ পেলাই আমিও বনাবলৈ ল'লোঁ। এয়া দেখিছে এইবিলাক মানুহ বহুত দূৰৰ পৰা আহিছে, বেগ চেগ লৈ আহিছে। ইয়াতে ধুনীয়াকৈ অকণ আৰাম কৰিছে। এইফালে কেৰাহীত পানী দিছেহে। এয়া সৰু বাচ্ছালৈ মানুহবিলাক আহিছে ইমান দূৰৰ পৰা। সঁচাকৈ মানে বৰদোৱা পৰিৱেশটো আজি বৰ ভাল লাগিছে। ফাকুৱা মেলাটো ইমান মানুহ নহয় চাগে, আজি যিমান মানুহ হৈছে মানে মেলাৰ নিচিনা হৈছে, বহুত মানুহ আছে। সঁচাই আহি ভাল লাগিছে। বছৰৰ প্ৰথম দিনটো বৰদোৱাত আহি মনটো সঁচাই ভাল লাগি গ'ল। আপোনালোকেও আহিব বৰদোৱালৈ, খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিব। আৰু এয়া দেখিছে এইফালে এয়া ৰাইজৰ খাব হৈছে আৰু ভাত পাৰি লৈছে। এইফালেও এয়া বনাই আছে, বনোৱা লোকে বনাই আছে, খোৱা লোকে খাই আছে, আৰু যোৱা লোক গৈ আছে। এনেকৈ গোটেই দিনটো আজি এনেকৈ চলি আছে। এইফালে এয়া নতুন কাম, বৰদোৱা নতুনকৈ যে কাম কৰি আছিল সেইফালে সেয়া। আৰু আমি আগলৈ গৈ পেলাই নোৱাৰিলোঁ বেছি দূৰ যাব, কাৰণ তিনিজনীয়ে কোচত কেঁচুৱা আছে। চ' এইখিনিৰ পৰাই আমি উভতি দিলোঁ। আৰু
সেইফালে দেখিছে সেয়া ক'ৰ পাৰ্টি আহিছে নাজানো একদম পুৰা নাচত ব্যস্ত তেওঁলোক পুৰা নাচি আছে ৰ'বই পৰা নাই আৰু আমিও তাকে চাই আছোঁ চব পিলে একদম কাণৰ হুলস্থুল গান চান লগাই কৰি ভাল লাগিছে পৰিৱেশটো সঁচাই একদম হুলস্থুল পুৰা আৰু এয়া দেখিছে মানুহ খাই খাই গৈ আছে কিছুমান এনেই চাবলৈ আহিছে কিছুমানে খাইছে মুঠতে চাৰিওফালে এটা একদম হুলস্থুলীয়া পৰিৱেশ ভাল লাগিছে সঁচাকৈ একদম মানে বৰদোৱাৰ নিচিনা লগা নাই যেন কোনোবা এটা পিকনিক স্পট তেনেকুৱা নিচিনাহে লাগিছে বহুত মানুহ হৈছে এইফালে এয়া আমাৰ পাপাই ভাত বনাই আছে আৰু আমি ধুনীয়াকৈ বহি লৈ চাই আছোঁ আমি এতিয়া আহিছোঁ সেয়া কৰিবলৈ আৰু আজিও দেখিছে আমি দুজনী ছেম কিন্তু নাজানো আমি দুজনীয়ে যে কোনে কি পিন্ধিম একো নাজানো কিন্তু গৈ পাইহে দেখিছোঁ একদম দুইজনী ছেম টুইনছ হৈ আহিছোঁ দেখিছে এইটো আমাক কি কয় কাৰ্বন কপি দুইজনী একে য'তে যাওঁ চবতে মই আঁতৰ পৰা দেখাইছোঁ তেতিয়াহে মিলিব হ'ব সেইজনী ছেম ধৰিব নোৱাৰে আমি আহিছোঁ বৰদোৱা মেলা চাবলৈ নহয় মানে এনেকুৱা মানুহ আহিছে মেলা ফিল্ডটো আহি গৈছে আৰু ভাল লাগিছে ন আমাৰ আকৌ বাইদেউ নাহেহে ন কোনে আনিছে কৈ দিয়া আৰু কিমান দিনৰ মূৰত দুইজনী আকৌ লগ পাইছোঁ কালি ভিডিঅ'টো চাওঁতে যিসকলে চাইছে গম পাইছে চাগে কালি তাই আমাৰ ঘৰলৈ আহিছিল কিন্তু বেছি সময়ৰ কাৰণে লগ নাপালোঁ চ' দেখিছে দুইজনী লগ হ'লে কিমান কথা ওলায় কিমান কথা সুখীয় নিজে মনৰ কথাবিলাক ওলাই যায় আৰু লগ পোৱাৰ লগে লগে আমি এতিয়া গৈ আছোঁ কীৰ্তন ঘৰৰ ফালে আহি পাই আমি সেৱা কৰিবলৈ যোৱা নহ'লে বাৰু জেগা চেগাখিনি ঠিক কৰি ল'লোঁ সেইফালে মাহঁতে ভাতত লাগি আছে আৰু আমি আহিছোঁ এয়া কীৰ্তন ঘৰত সেৱা কৰিবলৈ আৰু দেখিছে এইফালেও মানুহৰ কিমান ভিৰ ক'তো অকণো খালী জেগা নাই ইমান মানুহ হৈছে আজি বহুত মানুহ মানে যিহে মানুহ কিনো ৰিলচ বনাবি সেইটো মানুহে গাঁৱতে কম কষ্ট কৰিলে হয় দেই কীৰ্তন ঘৰৰ মেইন গেটটোৰ ফালে যিহেতু এতিয়া নতুনকৈ মেৰামতি কাম চলি আছে সেইকাৰণে আমি এইফালেদি সোমাই যাম এতিয়া আহিছোঁ আমি এতিয়া থানৰ ভিতৰলৈ সেৱা কৰিবলৈ আমি এতিয়া আহিছোঁ থানৰ ভিতৰলৈ সেৱা কৰি ভাঙি পেলাব একেবাৰে ভাঙি দিয়া নতুন বছৰ বুলি আমি একেলগে ন বৰদোৱা এয়া ভাত পানী যোগাৰ হৈ গ'ল আমি খাই আছোঁ পাপৰ কি খাইছা ৰিচি এতিয়া ভাত পানী
পানী বনাই কৰি ৰেডি খোৱা নাই বাৰু এইফালে এয়া বাই পাপৰ পুৰি আছে পাপৰখিনি পুৰি কৰি হৈ লওঁ তাৰপিছত আমি ভাত খাম আৰু আমাৰ ৰক্তিমতো ক'ত ওলাই গ'ল জানো আহি পোৱাহি নাই সিহঁতকেইটাও আহি লওক আহি লোৱাৰ পিছত আমি একেলগে চবেই বহি ভাত খাই দিম আৰু কিমান মানুহ দেখিছে চবেই খোৱা বোৱাত লাগিয়ে আছে আৰু পিকনিক লাগিছে ন আমাৰ চুমিমতীয়ে ভাত পাইছে একদম নাকাম মাটিতে পে ঘূৰি ঘূৰি এতিয়া লোকে বনোৱা ভাতকেইটা বাঢ়িব আহিছে আমাৰ এতিয়া ভাত খাব হৈ গ'ল প্ৰথমতে ভাবিছোঁ ল'ৰা ছোৱালীকেইটাক খুৱাই লওঁ তেতিয়া আমি ডাঙৰখিনি ধুনীয়াকৈ আজৰি হৈ ল'ম এয়া মই ভাত বাঢ়িবলৈ লৈছোঁ আমাৰ ৰিংকীয়ে ভিডিঅ' কৰি আছে আৰু মোৰ বদনাম গাই আছে দেই তাই দেখিছে এজনী কেনেকুৱা সখীয়নি মই যে কাম কৰি আছোঁ তাইক ভিডিঅ' বনাবলৈ দিছোঁ তাই একদম ভিডিঅ' কৰি আছে লগতে মোৰ বদনামো গাই আছে মই বোলে কাম কৰা নাই এয়া এইফালে লাগিয়ে আছোঁ ভাত পানী দিয়া কৰাত তথাপিতো তাই বদনাম বেয়া পাইছোঁ দেই ৰিংকী আমাৰ দিছে কি কৈছে কোৱা পিঁয়াজ আছে গোটেইকেইটা দি দিয়ক এয়া আমাৰ ছোৱালীহঁতৰ ভাত কেনেকুৱা আছে খানা কেনেকুৱা লাগিছে কোৱা টেষ্টি নে য়ম্মি বুলি কোৱা মেম কেনেকুৱা লাগিছে আৰু আমাৰ খানা এয়া মেইন মানুহ আহি পাই গ'লহি ৰক্তিম সেইফালে বিলাহী পিটিকা কৰিবৰ কাৰণে যোগাৰ কৰি আছে পিঁয়াজ জলকীয়া কাটি আছে এয়া আমাৰ ৰক্তিমে পিটিকা যোগাৰ কৰি আছে এইফালে পাপাই খাই আছে আৰু ল'ৰা ছোৱালীহঁতেও খাই আছে যিহেতু সময় হৈ গ'ল 4টামান বাজিবই হ'ল আমি আহি পোৱা দেৰি হ'ল সেইকাৰণে আমি বনাই খোৱাও দেৰি হৈছে এতিয়া ইহঁতে খাই কৰি লোৱাৰ পিছত আমি খাম আৰু এইফালে এয়া দেউতাহঁতে খাই আছে বা খাইছে আৰু আমাৰ ৰক্তিমে পিটিকা যোগাৰ কৰিয়ে আছে আজি আমাৰ খানা হ'ল মাংস ভাজি দালি পাপৰ আৰু কি আৰু এয়া হ'ল বিলাহী পিটিকা আজি আমাৰ খানা এয়াই ইফালে এইজনী হৈছে মোৰ মা এইজনী নিপনৰ মাক মানে আমাৰ সখী মাক এয়া সখীৰ দেউতা সেইটো মোৰ পাপা চবেই চিনি পাই এইফালে এয়া ৰক্তিম আৰু এয়া এইফালে বায়ে খাই আছে আৰু আছে ৰূপতে খাই আছোঁ এইফালে এইটো হৈছে বিজয় অকণমানকৈ ওলাইছে এয়া ইহঁতকেইটাই খাই আছে ইহঁতকেইটাই খাই কৰি লোৱাৰ পিছত আৰু আমি এইকেইজনীয়ে খাম আৰু হৈ যাব আৰু আমাৰ খানা চানা খাই কৰি আজৰি বেছিকৈ খালা যে লোৱাব পৰা নাই আমি এতিয়া ঘৰলৈ যাওঁগৈ আৰু মদাহীকেইজনীয়ে মঞ্চত খাই কৰিলেও ক'ব নাই এইটো দুয়োগৰাকী মদাহী হয় আমাক মদ যোগান ধৰে কোনে কোৱা মদ যোগান ধৰে কোনে আমাৰ এখেতে মদ যোগান ধৰে আমাৰ আৰু এইফালে একদম বেলিটো মাৰ গৈছে মানে ধৰিব পৰা নাই ন এইপিনে কি কয় বেলিটো মাৰ গৈছে দেখিবলৈ কি ধুনীয়া লাগিছে দেখিবলৈ ছানছেট আমাৰ পিছপিনে ধুনীয়াকৈ ছানছেট হৈ আছে দেখা নাই আপোনালোকে ন আৰু এয়া আমাৰ খানা খাই কৰি হৈ গ'ল এই দেখিছে কিমান মানুহ মানে বাৰে বাৰে মই একেটাকে কৈয়ে আছোঁ কিমান মানুহ আমি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া আমি যাম দৌল মন্দিৰত তাত এপাক সোমাই ল'ম সোমাই পেলাই আমি ঘৰলৈ যাম আৰু এইফালে দেখিছে পাৰ্টিঙতে বিহু পাৰ্টি আহিছে নাজানো ঢোল চোল লৈ আছে বিহু পাৰ্টি নে কিয়ে ধুনীয়াকৈ একদম ঢোল চোল বজাই মানে বিহু গাই আছে দেখিবলৈ ভাল লাগিছে সেইকাৰণে ভাবিলোঁ অকণ ৰেকৰ্ডিং কৰি থওঁ আপোনালোককো দেখাওঁ দেখিছে ঢোল বজাই আছে আৰু কিছুমানে ভিডিঅ' কৰি আছে এইফালে দেখিছে মানুহ আৰু এইফালে আছে আমাৰ ৰক্তিমে গাড়ীত বস্তু সোমোৱাই লওক তাৰপিছত আমি একেলগে যাম আৰু দৌল মন্দিৰলৈ বৰদলৈ আহিছোঁ যিহেতু সেইকাৰণে ভাবিছোঁ দৌল মন্দিৰতে সেৱা অকণ কৰি এই আঁতো মানুহ আছিল চাগে বুজিছা এতিয়া খাই কৰি গৈছে দৌল মন্দিৰলৈ আহিছোঁ তাতে সেৱা চেৱা অকণ কৰি যাওঁ এইফালে আমাৰ বেবী হাই বেবী দৌল
মন্দিৰতে এইফালে আছে এয়া শহাপহু একদম বহুত শহাপহু আছে দেখিলৈ আমাৰ একদম ঋষিয়ে ক'ব নোৱাৰা হৈ গৈছে একদম শহাপহু চোৱাত ব্যস্ত হৈ গৈছে ইয়াত দেখিছে অকণ ঢেৰ মানে শহাপহু একদম সৰুৰ পৰা ডাঙৰলৈকে ঢেৰ আছে এইটো চাইডে আছে আকৌ ইটো চাইডেও আছে এইফালে দেখিছে গ্ৰীণ কালাৰ কাপোৰ দি বেৰিজেট আছে সেইফালেও ঢেৰ শহাপহু আছে ল'ৰা ছোৱালীয়ে চাই একদম খুব ভাল পায় মানে আৰু আমি দৌল মন্দিৰলৈ আহিলোঁ কিন্তু আবেলি হৈ গ'ল যিহেতু সময় 5টামান বাজিব হ'ল 5টা বজা নাই 6:30মান বাজিছে সেইকাৰণে মন্দিৰ বন্ধ হৈ গ'ল আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ আৰু সেৱা কৰি পেলাই ওলাই আহিলোঁ আহিলে বিজয় খোৱা এইটো এবাৰ চাৰিছে এবাৰ চা মোলৈ চোৱা কি চাইছা তুমি বেবী ৰেবিট তেনেহ'লে ভিডিঅ'টো আজি ইয়াতে ইমানতে সামৰণি মাৰোঁ আশা কৰিছোঁ সকলোৰে নতুন বছৰটো যাতে ভালে ভালে যায় কোৱা নতুন বছৰ শুভকামনা দিয়া চবকে হেপী নিউ ইয়েৰ মুখৰ ভাজ চোৱাক হেপী নিউ ইয়েৰ তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু সকলো লোকে মোৰ ফালৰ পৰা পুনৰ হেপী নিউ ইয়েৰ বাই বাই